আজিৰ খবৰ। সিংৰা নদীৰ গৰাখহনীয়াই তচনচ কৰিলে বহু পৰিয়ালৰ সপোন। খহনীয়াত জাহ গ'ল বহুতৰে সপোনৰ ঘৰ, কৃষিভূমি। তৎসত্বেও কাণ সাৰ নাই জলসম্পদ বিভাগৰ। সেয়ে খহনীয়া প্ৰতিৰোধৰ বাবে মা গংগাক পূজা অৰ্চনা গাঁওবাসীৰ। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। বকুৰ বালিঝাৰত নাথপাৰা গাঁও। গাঁওখনৰ শতাধিক খিলঞ্জীয়া পৰিয়াল এতিয়া গৰাখহনীয়াৰ কৱলত। সিংৰা নদীৰ গৰাখহনীয়াত নিঃশেষ হ'ল বহু পৰিয়ালৰ সপোনৰ ঘৰ, কৃষিভূমি। আন একাংশ পৰিয়ালৰ ঘৰ-দুৱাৰ যাওঁ যাওঁ অৱস্থা। কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ চৰকাৰ আৰু স্থানীয় বিধায়িকা নন্দিতা দাস। আমাৰ ৩-৪ বছৰে হ'ল গৰাখহনীয়া আমাৰ ঘৰ দুৱাৰ ভাঙি লৈ যাই আছে, খেতি বাতি যা গৈ আছে, কিন্তু চৰকাৰে আমাৰ ফালে কোনো দিনো নাচাল। আমি বাৰে বাৰে চৰকাৰৰ ওচৰত অনুৰোধ কৰাৰ স্বত্তেও আমাক কোনো দিনো চকু মেলি নাচায়। ৰাতিৰ নিদ্ৰা নাই, চকু আমাৰ টোপনি নাই। কেতিয়াবা আমাৰ ঘৰ দুৱাৰ ভাঙি লৈ যায়, তাৰ কোনো ঠিক ঠিকানা নাই। এতিয়া আমি কি কৰিম? সেইকাৰণে গাঁৱৰ মহিলাখিনি ওলাই আহি গংগাৰ ওচৰত অলপমান পূজা পাতল কৰিলোঁ। এতিয়া ভগৱানে আমাক কি কৰে? চৰকাৰৰ ওচৰত ইমানবাৰ অনুৰোধ কৰাৰ স্বত্তেও আমাৰ ফালে কোনো দিনো অনুৰোধ নামানিল আমাৰ। এতিয়া আমি কি কৰিম? বালিঝাৰৰ নাথপাৰা গাঁৱত বিগত ৬-৭ বছৰে সিংৰা খহনীয়াই আতংকিত কৰি ৰাখিছে শ শ পৰিয়ালক। এই ভয়ানক খহনীয়া প্ৰতিৰোধৰ বাবে ন্যূনতম ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। চৰকাৰ আৰু বিধায়িকা নন্দিতা দাসৰ কাকতি মিনতি কৰিও কোনো সুফল পোৱা নাই নাথপাৰাবাসীয়ে। সেয়ে মা গংগাৰ শৰণাপন্ন গাঁওবাসী চৰকাৰ আৰু বিধায়িকাৰ সহায়ৰ আশা ত্যাগ কৰি সিংৰা নদীৰ পাৰত একাংশই কৰিছে পূজা অৰ্চনা। এয়াই তেওঁলোকৰ শেষ ভৰসা। মা গংগাই শুনিবনে নাথপাৰাবাসীৰ এই অনুৰোধ? আমি আর কি কম কবৰ উপায় নাই। আমাৰ আজি ৫-৬ বছৰৰ পৰা গৰাখহনীয়াই ইমান হাৰাশাস্তি দিছে, মানে আৰু উপায় নাই। বহুতবাৰ চৰকাৰৰ ওচৰত কাকতি মিনতি কৰিও আমি একো নাপালোঁ। তাই কাৰণে আৰু আমাৰ আৰু মানুহখিনি ওলাই আহি আৰু শৰণাপন্ন ইয়াতে হ'লো। আৰু যি কৰে মা গংগাই তাকে কৰিব। আৰু গংগাৰ ইমান মানে খহে লৈ গৈছে, আমাৰ বহুত সা সম্পত্তি নদীৰ বুকত যাহ গৈছে। ৰাতিটো আমি টোপনি আহিব নোৱাৰোঁ। আমি বহি থাকিব লাগে, কেতিয়াবা কি হয়। ইতিমধ্যে 2টা ঘৰ লৈ গ'ল আমাৰ, একোৱেই নাই, ঘৰ চোতাল একোৱেই নাই। ইপিনে বকুৰ নাথপাৰাবাসীৰ এই দুৰ্যোগৰ কিয় কাণ সাৰ নাই ৰাজ্যৰ বিয়গম জলসম্পদ বিভাগৰ? বিধায়িকা নন্দিতা দাসে কি কৰিছে? ভোটৰ সময়ত হাতযোৰ কৰি ভোট ভিক্ষাৰ বাবে অহা নন্দিতা দাসৰ মনত আছেনে নাথপাৰাবাসীক দিয়া প্ৰতিশ্ৰুতিৰ কথা? সময়ে সকলো উত্তৰ দিব। বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, আজিৰ খবৰ। আপুনি চাই আছে আজিৰ খবৰ।